এই বছৰত তেওঁলোকে 10% হিচাপে বঢ়াই পেলাই আমাক দিয়া হৈছে। যোৱা বছৰ 610 কোটি দিছিলে, এইবাৰ মানে 671 কোটি দিয়ে। তো ইয়াত 10% এনাউন্স কৰা বুলি কৈছে তেওঁলোকে। সেইখিনি যদি চোৱা যায়, আমাৰ প্ৰাপ্য বহুত আছে। 2007 পৰা 2015লৈকে আমাৰ পাব লগাখিনি টকা 17,000 কোটি আছিলে। আমি এতিয়ালৈকে পাইছোঁ কিমান টকা পাইছোঁ? 5,000 টকা পাইছোঁ। তো পাব লগা বহুত আছে। তো এইখিনি পইচা আমাৰ BTC অথৰিটিয়ে আনিবলৈ সক্ষম হোৱা নাই। সেইটোৱে আমাৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক। আমাৰ BTCৰ 33 লক্ষ জনসাধাৰণ আছে, আৰু 33 লক্ষ জনসাধাৰণৰ সামূহিকভাৱে সকলোকে যদি সমমৰ্যাদাৰে উন্নয়নৰ কাৰণে যদি কৰিব লাগিলে এইখিনি পইচা আনিব লাগিব। আৰু BTC আজিলৈকে এইখিনি পইচা আনিব পাৰে। বিলখিনি পাছো হোৱা নাই ডিপাৰ্টমেণ্টেল বিলটো আজি লে কৰিলে, যোৱাকালি এইটো পৰ্যালোচনা চলিব। ইয়াত আমি কিছু কথা আমি আলোচনা কৰিম, মেৰিজ ডিমেৰিজ ইয়াৰ ওপৰত আমি আলোচনা কৰিম। তাৰপিছত অহাকালিয়ে পাছ কৰা নকৰা অহাকালি আগত বিলও পাছ কৰা নাই যিখিনি BTCৰ যিখিনি বিল পাছ কৰা হৈছে, সেইটো বাৰে বাৰে এটা প্ৰশ্ন দিয়া হৈছিলে, উত্তৰটো একেটাই। আৰু প্ৰশ্ন সেইটোৱেই যে আমাৰ BTC চৰকাৰে আগৰ দিনতো কংগ্ৰেছৰ লগত আছিলে, এতিয়াও BJP চৰকাৰৰ লগত আছে, 15 বছৰ শাসন চলি আছে। এতিয়ালৈকে আমাৰ BTC ডিপাৰ্টমেণ্টে চলাবৰ কাৰণে যিটো মানে ৰুলছ এণ্ড ৰেগুলেশ্যনৰ প্ৰয়োজন আছে, বিলবিলাক পাছ কৰা হৈছে। আজিলৈকে কাউন্সিল পাবলৈ এটাই বিল পাছ কৰা হৈছে, এটাও বিল পাছ কৰা হোৱা নাই। এইটো আটাইতকৈ মানে দুৰ্ভাগ্যজনক কথা। আৰু সেইটো বিলটো পাছ কৰিব নোৱাৰিলে BTC একো কাম কৰিব নোৱাৰে। যোৱা বছৰত 23 আছিলে, 2015 পৰা আজিলৈকে আকৌ 3টা বিল পাছ কৰিলে। টোটেল মানে 27খন বিল পেণ্ডিং। ইয়াৰ ভিতৰত এটাই পাছ হ'ল, 26টা পেণ্ডিং, বাকী চব 26টা পেণ্ডিং। বিল নোহোৱাকৈ চলাই আছে। এইটো সঁচা ঠিক যে আমাৰ BTC মহোদয়ে কেতিয়াবা মাজে মাজে কয় ইয়াত কোনো আইন নোহোৱাকৈ চলাই আছে বুলি, আৰু সেইটোৱেই হয়। তেখেতে নিজে এইটো এডমিট কৰিছে। সরকার গাফিলতি না গভর্নর অফিসের গাফিলতি? ইয়াত দুটা কথা। অসম চৰকাৰে আমাৰ BTC অৱহেলা কৰিছে, আৰু BTCয়ে নিজাববীয়াকৈ অসম চৰকাৰৰ পৰা আদায় কৰিবলৈ তেওঁলোকে সক্ষম হোৱা। ঠিক আছে, থ্যাংক ইউ।